যি ল'ৰা ছোৱালী চাকৰি বাকৰি পাব মাক বাপেকক কিন্তু চাব লাগিব। আজিকালি ল'ৰা ছোৱালী চাকৰি পোৱাৰ পিছত মাক বাপেকক নাচায়, হয়নে? চবে নহয়, বহুতে চায়, কিন্তু কিছুমানে নাচায়। এতিয়া আমি নিয়ম কৰিছোঁ কি, যদি কোনোবা ল'ৰা ছোৱালী চৰকাৰী চাকৰি কৰে, মাক বাপেকক যদি নাচায়, বাপেকে অফিচত কমপ্লেইন দিয়াৰ লগে লগে যদি 20,000 টকা ল'ৰাটোৱে দৰমহা পায়, 3,000 টকা বাপেকৰ একাউণ্টত আহিব, 17,000 হে ল'ৰাৰ একাউণ্টত আহিব। এইটো ভাৰতত কতো নিয়ম নাই, অকল আমি এইটো নিয়ম অসমত কৰিছোঁ। আৰু এটা আমি নিয়ম কৰিছোঁ, আপোনালোকে জানে নাজানে, ধৰক মই পুলিচত কাম কৰোঁ, বা মই টিচাৰ, বা মই অফিচাৰ, 45 বছৰত কিবা কাৰণত মোৰ মৃত্যু হ'ল, বা 50 বছৰত মোৰ মৃত্যু হ'ল, কিন্তু ৰিটায়াৰমেণ্টটো 60 বছৰত, 10 বছৰ আগতে মই মৰি গ'লোঁ, মোৰ ল'ৰা ছোৱালীৰ কি হ'ব, মোৰ ঘৰত পৰিয়ালৰ কি হ'ব? এতিয়া আমি নিয়ম কৰিছোঁ যে কোনোবা কৰ্মচাৰী যদি 50 বছৰতো মৰে, পিছৰ 10 বছৰ চৰকাৰে প্ৰত্যেক মাহত তাক পুৰা দৰমহা দি থাকিব, পুৰা দৰমহা। এনেকুৱা লাগিব যেন মোৰ মালিক জীয়াই আছে, মৰা নাই। প্ৰত্যেক মাহত আহি দৰমহা সোমাই যাব। নাঙলৰ দম আছে এইবিলাক কৰিব, আছে। আৰু এটা আমি নিয়ম কৰিছোঁ কি, ধৰক মই গভৰ্ণমেণ্ট কাম কৰোঁ, মোৰ এটা ছোৱালী আছে, তাৰ বিয়া নহ'ল, পেঞ্চন পালোঁ, মই মৰিলোঁ, মোৰ ৱাইফ মৰিলে, এই বিয়া নোহোৱা ছোৱালীটো কোনে চাব? এতিয়া আমি নিয়ম কৰিছোঁ যে বাপেকৰ যিটো পেঞ্চন, ছোৱালীজনীয়ে, বিয়া নোহোৱা ছোৱালীজনীয়ে নমৰালৈকে এই পেঞ্চনটো পাই থাকে।